তাত মাছ আছে বিলতে চাকৈ মাৰোঁতে জোকে ধৰোঁতে মাতিছিলি মোক তই ভয়তে বিলত এই চব তেনেকে নাও লগাই আছে ঢেৰ নাও কি বস্তু সেইটো কি বস্তু জাল পাতিবৰ কাৰণে পাথৰটো পাতি লৈছে বিলাক কেনেকে জাল পাতে এয়া এটা কিমান ফুট আছে এইটো জালটো সেইটো নহয় দীঘলটো কিমান ফুট অঁ 500 ফুটমান আছে এখনেই পাতিবনে 500 ফুটৰ দুখন ঐ পৰি যাম দেখোন এইফালে নাৱত মই বহি আছোঁ মেটেকা এইফালে কি 500 ফুট জাল পাতিব এখন দুখনত 1000 ফুট পাতিব এতিয়া এই মই যাম নেকি নাৱত উঠি কিনে গেল ক'ৰবাত গেল মোক নিনিয়ে অ' প্ৰভু আপুনি জাল পাতিব নেকি আপোনাৰ হৈ গ'ল কিমান নাও আছে ইয়াত ধেৰ নাও আছে মাছ আছে নেকি তাত মাছ তাকেহে মই পৰিয়ে যাম দেখোন নাই পৰা বাৰু এতিয়ালৈকে পুঠি মাছ চব পুঠি মাছ জালতে লগা চব দীপৰ বিলৰ মাছ পুঠি আছে খলিহনা আছে এইটো গৰৈ মাছ নেকি শ'লৰ পোনা ন বুনটো কিয় থৈছে আকৌ এইটো বুনটো মাছটো ওলৈকে যাব নোৱাৰাৰ কাৰণে অঁ মাছটো ওলাই যাব নোৱাৰে আৰু বুনটো থ'লে এইটো জিন্দা আছে এইটো জীয়াই আছে মাছটো দ্বীপৰ মাছ লৈ গেল মাছটো বেচিব এতিয়া ক'ত বেচিব মাছটো ঐ ইমান হিলিছে এইখন হিলি মই পৰি যাবলৈ আছোঁ মানে দেই কিন্তু এইখনৰ পৰা এখনলৈ যাওঁ চক গোটেই দুপৰবোৰত নাই কি মাছ ল'লে ভাওনা আছে পুঠি আছে এতিয়া বেছি টাইম থাকিলে মানে মাছবোৰ বেয়া হৈ যাব গতিকে আমি সোনকালে যাব লাগে সোনকালে যাই ভাজি পুৰা কৰিব লাগে খাব লাগে মাছ ল'লোঁ আপুনি কলা মাছৰ দাম ঢেৰ দামী অকণমান সস্তাত দিয়ে ন সস্তাত এইখিনি মাছৰ দাম কিমান 400 টকা 400 টকা হয়নে নহয় হৈ যায় আমি চিনাকি কাৰণে আমাক সস্তাত দিয়ে আৰু এইখিনি মাছ হয় নাই আধা কেজি হ'ব আৰামছে কিমানত ল'লে
এইটো বৰ্তমান আজি পইচা লোৱা নাই, খাবলৈ কাৰণে দিলে আৰু। এতিয়া দেখাই আছোঁ আমি মাছ ক'ত বিক্ৰী কৰে। মাছ পোৱা যায় কিমান ধুনীয়া মাছ দেখিছে ইয়াত হা। এইটো কি মাছ ন? কান্দুলি। এইটো ৰৌ মাছ। এইটো কি বুলি কয়? নাৰুৱা আৰু ভাঙনা। নাৰুৱা আৰু ভাঙনা। এইটো মাছেই মাছ, দীপৰ বিলৰ মাছ। এইটো কি মাছ ক'লে? ভাঙনা আৰু নাৰুৱা। এইটো এইটো কান্দুলি মাছ বুলি কয় ন? মাছেই মাছ, লোকেল মাছ। মাতিছিলি মোক তই ভয়তে। এইটো শিৱ মন্দিৰ, ধুনীয়া শিৱ মন্দিৰ এটা আছে তাৰ দীপৰ বিলৰ না।